আপুনি ক'ৰ পৰা আহিলে? মই মিংমাওৰ পৰা আহিলোঁ। আমাৰ বিল আছিল সেনা অসমৰ তৰফৰ পৰা বিনামূলীয়া হেলমেট বিতৰণ কৰা হৈছে এটা সজাগতাৰ পৰা। মানে আপুনি আজি হেলমেটটো নিপিন্ধাকে বাইক চলাইছে, বিনিময়ত কেতিয়া প্ৰশাসনে ফাইন কাটে, আৰু মানে ফাইন কাটিলে আপুনি 1000 টকা কাটি দিয়ে। আপুনি 1000 টকাত 2টা হেলমেট কিনিব পাৰে, কিন্তু আপুনি হেলমেট নাই পিন্ধা। চাওক, এতিয়া কথা এটা হৈছে, আমাৰ বিল আছিল সেনা অসম গোগামুখ আঞ্চলিক সমিতিৰ গোটেই ল'ৰাবিলাক ৰৈ আছে। আমি এটা সজাগতা সৃষ্টি কৰিছোঁ যে অনাগত দিনত আমি সকলোৱে হেলমেট পিন্ধিব লাগে। আজি আমি হেলমেট প্ৰদান কৰিছোঁ, কিন্তু আপুনি অকল আজি পিন্ধিলে নহ'ব, হেলমেটটো দিয়ক। আজি পিন্ধিলে নহ'ব, আপুনি আপোনাৰ এই ভিডিঅ'টো মিডিয়াৰ যুগত যাব, নিউজত যাব। গতিকে আপোনাৰ যোগেদি আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে সকলো ৰাইজে, অসমৰ ৰাইজে হেলমেট পৰিধান কৰক। আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? হয়, আপোনালোকে সুন্দৰ পদক্ষেপ লৈছে। হেলমেট নিপিন্ধিলে মানুহৰ ঘটনাটো বেছি হয়, মানে এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিব পাৰি। হেলমেট পিন্ধিলে বহুত ছেফটি হয়। আমি জানিও নাজানাৰ পৰা যদি এনেকৈ চলোৱাৰ কাৰণে আমি দুখিত। কিছুমান আৰ্থিক সমস্যাৰ কাৰণেও কিনিব নোৱাৰা নহয়। চাওক, আপুনি 2 লাখ টকীয়া 1.5 লাখ টকীয়া এখন বাইক কিনিছে, কিন্তু হেলমেট এটা কিনিবলৈ পইচা নোহোৱাটো এইটো মিছা কথা। এইটো মিছা কথা। হাতী কিনিব পাৰিলে শিকিও কিনিব পাৰিব লাগিব, নহয় জানো? গতিকে আজিৰ পৰা হেলমেট পিন্ধিব। আমাৰ বিল আছে কিনা আপোনাৰ এটা আহ্বান। ধন্যবাদ।